কবিতাৰ শিৰোনাম অপ্ৰাপ্তি। কবি অতনু ভট্টাচাৰ্য। প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয়, যি শোকৰ ৰ'দত পৰা নাই, জুৰুলি জুপুৰি হোৱা নাই দুখৰ বৰষুণত, যি শংকিত হোৱা নাই, ভাগ্যৰ সৈতে যুঁজি এখন্তেক ক্লান্ত হোৱা নাই, ভাল পোৱাই যাক ব্যাকুল কৰা নাই, অপেক্ষাই যাক উদ্দাউল কৰা নাই, যাৰ বাবে নদীবোৰ মাথো নদী, শিল মাথো শিল, যাৰ বাবে সমগ্ৰ পৃথিৱী মাথো মাটিৰ ভূগোল, যিজনে মানুহৰ শোভাযাত্ৰাত চামিল হ'বলৈ শিকা নাই, তেওঁৰ বাবে সুখো এক ধৰণৰ দুখ।